শাওনৰ বৰষুণ যাক চিপ চিপকৈ পৰিছে আৰু তাৰে তালে তালে খেতিয়কসকলেও বোকা পথাৰত গৰুহালি পিছে পিছে যেন গাই গৈছে। এই বৰষুণ যাক খেতিয়কসকলৰ কিমান আপোন সেয়া হয়তো খেতিয়কসকলে শব্দেৰে বুজাব নোৱাৰিব। কেতিয়াবা বৰষুণ যাকে অভিমান কৰে, এনে লাগে শাওনেও যেন সেই অভিমান কেতিয়াও ভাঙিবই নোৱাৰে। আৰু তেতিয়া কিন্তু খেতিয়কসকল বাৰুকৈ বিমূৰত পৰে। অৱশেষত শাওনৰ ৰ'দ চেৰেঙাই বৰষুণৰ ঠেহ ভাঙি খেতিয়কৰ সপোন ভৰা সেউজীয়া দলিচাখন পোহৰাই তোলে। সৰু সৰু বৰষুণৰ টোপালবোৰ গাহত লাগি ধৰে, যেন আকাশৰ পৰা সৰি পৰা পৰীৰ মণিপুক আহে। খেতিয়কৰ আৱেগ ভৰা চকুহাল শাওনৰ বৰষুণ যাকে মতলীয়া কৰি তোলে, যেন এক বুজাব নোৱাৰা মাদকতা। খেতিয়কৰ সপোন, খেতিয়কৰ আস্থা সকলো যেন এই বৰষুণ যাকেই নিৰ্ভৰ কৰে। তথাপিও যে এই বৰষুণ যাকে কেতিয়াবা অভিমান কৰে। লাগি চাই ৰৈ হালোৱা আৰু ৰোৱনীৰ মৰমত প্ৰাণ পাই উঠা সেউজীয়া কঠীয়া জোপাই খেতিয়কে আপোন মনেৰে গৰুহালিৰ লগত কথা পাতে। আৰু শাওনৰ এই দুষ্ট বৰষুণ যাকে যেন আকৌ ঠেহ পাতি চিপ চিপকৈ বৰষুণ দিছে।